তো ৰাইজ নমস্কাৰ সকলোকে আৰু ইমান দিনে ভিডিঅ' কিয় অহা নাছিল এই ভিডিঅ'টোৰ আগলৈকে গম পাব পিছে ট্ৰেনজিশ্যন কেতিয়া চোৱা হৈছে যদি এই পোৱালিটোলৈ চাওক নীলপৱনহঁতৰ গাইজনীয়ে নতুনকৈ জন্ম দিছে আৰু সেই ফূৰ্তিতে টিকলাক মই আজি এটা খোৱালো ক্ৰীম বন যিটো আমি সৰুতে 2 টকাত কিনি খাইছিলোঁ এই খাই লৈ পেলাই ঘৰৰ ফালে ওলাই আহোঁতে হঠাতে এজাক চৰাই দেখা পালোঁ আৰু ইহঁতক এক্সপ'জ কৰিম বুলি আপোনালোকক চাউণ্ডটো শুনালোঁ শুনিব নেকি বাৰু শুনকচোন আমাৰ গাঁওখনত পিছে আজি দিনটো চৰাই উৰি আছে গণিবতো নোৱাৰিছোঁ কিন্তু 400-500 আছে নিশ্চয় হেৰি কিবা কিবিহে বকি আছোঁ এই হিচাপবিলাক দিনো আপোনালোকক কি কৰিম হে ৰ'ব এইটোৱে হৈছে মেইন কাহিনী শৰীৰখনত কিবা এটা হৈছে ঔষধ বাৰু খাই আছোঁ কিন্তু যাদু মন্ত্ৰৰ দেশ যিহেতু এইবিলাকো চলি আছে আৰু বৰ্তমান সময়ত মোৰ বাবে ৰখি থকা কেৱল একমাত্ৰ এইজনী আছে মানে আমাৰ ছাগলীজনী গতিকে তাক ঘৰত থৈ তৃণন আৰু মই ওলালোঁ অলপমান ফুৰিম বুলি পিছে সিহে বাইকখন চলালে মোৰ যে ফুৰিম আৰু এনেকৈ ঘূৰি ফুৰি ধুনীয়াকৈ আমি ঘৰত আহিয়ে দেখা পালোঁ আমাৰ মাহী আইতা আহিছে মানে মোৰ দেউতাৰ মাহী আৰু তেখেতৰ সেইদিনা যে বিয়া খাব গৈছিলোঁ এই তেখেতসকলে আহিছে দেই আৰু এইজন বহি আছে আমাৰ এডি কাশ্যপ তেখেতৰ চিনাকিৰ পিছে দৰকাৰ নাই কিন্তু আমাৰ নতুন খুৰীজনীকে এক্সপ'জ কৰা মানে কাষতে বহি আছিল হ'ব বাৰু বিয়াত দেখিছিল নহয় তেখেতেই দিয়ক চেঞ্জ হোৱা নাই নহয়